আজি আপোনালোকৰ বাবে প্লাম বগৰী আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু মইনো কেনেধৰণে আজি এই আচাৰবিধ বনালোঁ আপোনালোকক সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু বলকচোন তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া বগৰীখিনি মই ভালদৰে ধুই ল'লোঁ। ধুই লৈ ঠাৰিবিলাক এৰুৱাই ল'লোঁ। এৰুৱাই লৈ এতিয়া এইখিনি সৰু সৰুকৈ এনেধৰণে কাটি লৈছোঁ আৰু এনেধৰণে কাটি হৈ গ'ল মোৰ। আৰু এতিয়া এইখিনি কাটি হোৱাৰ পাছত মই এনেধৰণে এতিয়া নিমখ দিম জোখমতে আৰু ইয়াতে এতিয়া হালধিও দি দিছোঁ মই 1 চামুচ। নিমখটো আপোনালোকে সোৱাদ মানে কিমানটো জোখত বগৰীখিনি আছে সিমানটো জোখমতে দিব নিজে। আৰু এয়া এতিয়া মই নিমখ হালধিখিনি ভালদৰে এনেধৰণে হাতেৰে সানি দিছোঁ আৰু এনেধৰণে সানি দিলে নিমখটো মানে বগৰীখিনিৰ ভিতৰত ভালদৰে সোমায়, সেইবাবে এনেধৰণে মই সানি লৈছোঁ। আৰু এইখিনি এনেধৰণে সানি লৈ মই এতিয়া এইখিনি এখন ডলাত ৰ'দত এদিন দুদিনমান ভালদৰে শুকুৱাই ল'ম। আৰু দেখিলেনে এয়া নিমখৰ পানীখিনি ওলাই গৈছে, বগৰী গাৰ পানীটো। আৰু এতিয়া মই বগৰীখিনি ইমানটো জোখত শুকুৱালোঁ দুটা ৰ'দত ভালদৰে। আৰু এইখিনি গোটা মছলা লৈছোঁ আচাৰ বনাবৰ বাবে। গোটা ধনিয়া, ক'লা জিৰা, চব গুটি, সৰিয়হ, শুকান জলকীয়া, বিজ জলকীয়া 4টামান মই কাটি সৰু সৰুকৈ শুকুৱাই লৈছোঁ। আৰু এইপিনে কেৰাহীখনত পাতি লৈ একেবাৰে চিমত থৈ এয়া গোটা মছলাখিনি মই অলপ সময় এনেধৰণে গৰম কৰি ল'লোঁ। একেবাৰে কম কৰি ল'ব জুইটো মছলাখিনি ভাজোঁতে, নহ'লে ক'লা হৈ যাব। আৰু এইখিনি অলপ সময় ভাজি হোৱাৰ পাছতে মই এইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এতিয়া ইমানটো জোখত মছলাখিনি ভালদৰে পিচি ল'লোঁ। পিচি লৈ আকৌ ইপিনে একেখন কেৰাহীতে মই এয়া তেল দি দিছোঁ অলপ। আৰু মই আচাৰবিলাক একেবাৰে কম তেলতে বনাওঁ। এয়া তেলখিনি মই গৰম হ'বলৈ দিছোঁ। আৰু এইপিনে বগৰীখিনি মই এখন কাঁহীত লৈ লৈছোঁ। আৰু এয়া দেখিলেনে ইমানটো জোখতেই শুকুৱাব লাগে, আৰু বেছি শুকুৱালেও টান হৈ যায় আৰু একেবাৰে কমকৈ শুকুৱালেও বগৰীখিনি মানে কোমল কোমল হৈ থাকে, ভাল নহয়। আৰু তেলখিনি দেখিছেনে মই ইমানটো জোখতে লৈছোঁ, গৰম কৰিছোঁ মানে। তেলৰ যিটো বাবুলবিলাক ওলাই ন, সেইবিলাক আকৌ নাইকিয়া হোৱালৈকে তেলখিনি গৰম কৰিব লাগে। আৰু গৰম হৈ গ'ল মোৰ তেলখিনি। এতিয়া গেছটো অফ কৰি এয়া পাঁচফোৰণ দি দিছোঁ অলপমান। আৰু এতিয়া ইয়াতে বগৰীখিনি দি দিছোঁ। বগৰীখিনি দি লৈ মই এনেধৰণে অলপ সময় লৰাই লৈছোঁ। আৰু গেছটো লগালগ আপোনালোকে অফ কৰি দিব, নহ'লে পাঁচফোৰণখিনি জ্বলি যাব। আৰু এয়া মই অলপ সময় এনেধৰণে ভাজি ল'লোঁ। ভাজি লৈ হোৱাৰ পাছতে এতিয়া পিচি থোৱা গোটা মছলাৰ গুড়িখিনি মই ইয়াত দি দিলোঁ আৰু জলকীয়াখিনিও দি দিলোঁ। আৰু এনেধৰণে লৰাই লৈ মই অলপ সময় এইখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। আৰু এয়া আমাৰ আজি প্লাম বগৰী আচাৰ হৈয়ে গ'ল। আৰু আপোনালোকে বাৰু কেনেধৰণে আচাৰ বনাই জনাবচোন। মই কিন্তু এনেধৰণে বনাওঁ। আৰু এয়া মোৰ আচাৰখিনি বনাই হৈয়ে গ'ল। আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বৰ বাবে এনেধৰণে ৰাখি দিম অলপ সময়। আৰু ঠাণ্ডা হোৱাৰ পাছত মই এয়া এনেধৰণে উলিয়াই লৈছোঁ এখন ডিছত বৈয়ামত ভৰাবৰ বাবে। আৰু আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।